নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টো এটা টেষ্টিমনি প্ৰডাক্টৰ এজন সৰু ছোৱালীক ব্ৰেইন কেঞ্চাৰ হৈছিলে আৰু 1.5 বছৰতকৈ অধিক দিন তেখেতে ব্ৰেইন কেঞ্চাৰ সমস্যাত ভুগি আছিলে আৰু এটমি এটা মাদাৰ প্ৰডাক্ট যাক কোৱা হয় হেমহিম নামেৰে জনা হয় আৰু হেমহিম ব্যৱহাৰ কৰা 22 দিনৰ পিছতে তেখেতে বহুখিনি আৰোগ্য লাভ কৰিছে আৰু তেখেতে কেমৰ পৰ্যন্ত লৈছে আৰু সেই মাতৃৰ মুখেৰে আমি কেনেধৰণৰ সুবিধা ব্যৱহাৰ কৰি কেনেধৰণৰ পালে তাৰ বিষয়ে মাতৃৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী চাৰু দেৱী। মই মৰিগাঁও জিলাৰ পৰা কৈছিলোঁ। আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মই মোৰ ছোৱালীক হিমহিম ব্যৱহাৰ কৰি আছোঁ। তাই হিমহিম ব্যৱহাৰ কৰি থকা আজি 22 দিন হ'ল। আচলতে তাইৰ ব্ৰেইন কেঞ্চাৰ আক্ৰান্ত হৈ আছিল আজি 1.5 বছৰ ধৰি। তাই দুটাকৈ চাৰ্জাৰী আৰু ৰেডিয়েশ্যন কেম'থেৰাপি গোটেইবোৰ কৰোৱা গৈছিলে। তাৰপাছতে মোক এজন ছাৰে হিমহিমটো ল'বলৈ ক'লে। মই হিমহিমটো লৈ তাইক ব্যৱহাৰ কৰিছোঁ। ব্যৱহাৰ কৰোঁতে বহুতখিনি উপকৃত পোৱা গৈছে। যেনে তাই খোৱা বোৱাটো আগতে ইমান ঠিক নাছিলে, এতিয়া সেইবোৰ সকলোবোৰ ভাল হৈ গৈছে। খোৱা বোৱা কৰিছে, চলন ফুৰণ, তাইৰ দেহৰ বহুতখিনি পৰিৱৰ্তন ঘটিছে, ভাল লাগিছে। আৰু মই আশাবাদী যে হিমহিমটোৰ দ্বাৰা এটা সম্পূৰ্ণ আৰোগ্য হ'ব। আৰোগ্য হোৱাটোকে কামনা কৰিছোঁ। হিমহিমটো তাইক এইটো এটা ড'জ দিয়া আছে আৰু নেক্সট ড'জটো আমি অৰ্ডাৰ কৰিছোঁ, আহিব আৰু মই কণ্টিনিউ হিমহিমটোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে মই ৰেডিয়েশ্যন কেম'থেৰাপিৰ বৰ এটা উপকৃত নাপালোঁ, কিন্তু যিটো হিমহিমত পাইছোঁ। মই সকলোকে ক'ব বিচাৰোঁ যে আমাৰ দৰে যিবোৰ এনেকুৱা পৰিয়াল আছে যে ঘৰত কেঞ্চাৰ পেচেণ্ট আছে, তেওঁলোকক যাতে হিমহিমটো ব্যৱহাৰ কৰিব দিয়ে। মই বহুতখিনি উপকৃত পাইছোঁ। আপোনালোকেও ব্যৱহাৰ কৰি নিশ্চয় উপকৃত পাব। মোৰ ছোৱালী খোজকাঢ়িব পৰা নাছিলে, কিন্তু এই হিমহিমটো ব্যৱহাৰ কৰাৰ পৰা লাহে লাহে খোজকাঢ়িব পাৰিছে আৰু খোৱা বোৱাকে ধৰি সকলোখিনি তাই শীঘ্ৰে আহিবলৈ লৈছে। ভাল লাগিছে। হিমহিমটো ব্যৱহাৰ কৰাৰ পৰা তাইৰ মনটো বহুত ফূৰ্তি হৈ থাকে আৰু খেলা ধূলা কৰিব লৈছে। ভাল লাগিছে আৰু সকলোকে অনুৰোধ জনাইছোঁ যাতে হিমহিমটো ব্যৱহাৰ কৰে আৰু মোৰ দৰে বহুতো পৰিয়ালে যাতে উপকৃত পায়, মুখলৈ যাতে হাঁহি বিৰিঙি আহে, তাই কামনা কৰিছোঁ। সকলোৱে ব্যৱহাৰ কৰিছে, এতিয়া তাক গুণাগুণৰ মাতৃৰ মুখেদি শুনা পালে যে হেমহিম ব্যৱহাৰ কৰি কেনেধৰণৰ সুন্দৰ ব্যৱহাৰ কৰি ভাল পাইছে। আৰু আমাৰ যদি আপোনাৰ কেঞ্চাৰ আৰম্ভ কৰি যিসমূহ পৰ্যায়, এই প্ৰডাক্টটোৱে আপোনাৰ 139টাতকৈ অধিক ৰোগ নিৰাময় কৰে, যাৰ জৰিয়তে আপোনাৰ কেঞ্চাৰ 4th ষ্টেপত থকা ব্যক্তিৰ আমাৰ যদি মেডিকেল চিষ্টেম চায় যে কেমৰ দিয়াৰ পিছত আৰু তেখেতক চিকিৎসা কৰিব পৰা নাযায় আৰু এটমি যদি হেমহিম ব্যৱহাৰ কৰি ইয়াৰ সম্পূৰ্ণৰূপে সুস্থ কৰিব পাৰিব। আৰু সেয়ে আপোনালোকৰ যদি এনেধৰণৰ সমস্যা আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ঠিক আছে, থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানে আছিলে। থেংক ইউ।